কংগ্ৰেছৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ উদ্দেশ্যে বিহালীত উপস্থিত কংগ্ৰেছৰ গৌৰৱ গগৈৰ পৰ্যবেক্ষকৰ দল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত জিলা আৰু ব্লক কংগ্ৰেছৰ সাংগঠনিক ভেটি টনকিয়াল কৰাৰ উদ্দেশ্যে জিলাই জিলাই গৌৰৱ গগৈৰ পৰ্যবেক্ষকৰ দল পৰিভ্ৰমণ কৰি আছে। তাৰ সমান্তৰালকৈ আজি বিশ্বনাথৰ বিহালী আৰু বাঘমৰা ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকলৰ সৈতে এটি পৰ্যবেক্ষকৰ দল আলোচনাত মিলিত হয়। আলোচনাত প্ৰেমলাল গুঞ্জু, মনোজ গৌতম, দেৱকান্ত খেৰুৱাৰ, পিংকু চৌধুৰী, আনন্দ গোৱালা, আইনুল হক, প্ৰকাশ হাজৰিকা আদি দলীয় নেতৃবৃন্দ উপস্থিত থাকে। পৰ্যবেক্ষকৰ দলটিয়ে বিহালীত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত বহুতো দিহা পৰামৰ্শ আগবঢ়ায়। বিহালীৰ পৰা যোগেশ্বৰ বৰাৰ ৰিপৰ্ট, বিহালী সংবাদ অসম। আসলে পৰিকল্পনা বুলিবলৈ বিশেষ নাই, কাৰণ কেলে মাত্ৰ আৰু ৭-৮ মাহ বাকী আছে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈ। গতিকেলৈ আমি ইতিমধ্যে আপোনালোকে গম পায় যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্ব আমাৰ সাংসদ এজন যুৱ নেতা গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যেই তেওঁ যিদিনাখনৰ পৰা দায়িত্ব ল'লে সেইদিনাখনৰ পৰা বিভিন্ন ধৰণৰ কাম কাজ প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰিছে। আৰু তাৰ সমান্তৰালভাৱে আমাৰ জিলাই জিলাই সমষ্টিয়ে সমষ্টিয়ে ব্লকে ব্লকে গৈ আমাৰ সাংগঠনৰ যিবিলাক সংগঠনৰ লগত কেনেকুৱা ধৰণৰ কাম বৰ্তমান হৈ আছে আৰু আগন্তুক দিনত আমি কেনেকৈ ধৰণৰ কাম হাতত ল'লে আমি ২০২৬ চনৰ নিৰ্বাচনটো বিজেপিক পৰাস্ত কৰিব পাৰিম আৰু ইছ্যুবিলাক কি কি হ'ব, গতিকে গোটেই বিষয়বস্তুবিলাক আলোচনা কৰা হৈছে। বিভিন্ন ধৰণৰ ব্যক্তিৰ লগত কথা বতৰা পতা হৈছে। আমাৰ দলীয় কৰ্মীসকলৰ লগত আলাপ আলোচনা কৰা হৈছে। আৰু এটা কথা নিশ্চিত যে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি গুৱাহাটীস্থিত ৰাজীৱ ভৱন বুলিয়ে নহয়, আমাৰ সমগ্ৰ কৰ্মীসকল বিশেষকৈ গৌৰৱ গগৈৰ দায়িত্ব লোৱাৰ পিছৰ পৰাই গৌৰৱ গগৈ ডাঙৰীয়াৰ দায়িত্ব লোৱাৰ পিছৰ পৰাই মনটো উৎফুল্লিত হৈ আছে আৰু ২০২৬ত বিজেপিক সেকা দিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। আমাৰ উপৰজনে ক'লেই যে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া প্ৰেচিডেণ্ট হোৱাৰ পিছত আমাৰ প্ৰত্যেকটা সমষ্টিত আমাৰ অবজাৰ্ভাৰ পঠিয়াইছে, সকলোৰে জানিবৰ কাৰণে মতামত লৈছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়া প্ৰেচিডেণ্ট অহাৰ পিছত আমাৰ দল বহুত আগতকৈ শক্তিশালী হৈছে। তেওঁৰ নেতৃত্বত আমি কাম কৰিও ভাল পাইছোঁ। তেওঁৰ নেতৃত্বত অহা ২৬ত আমি আমি একদম শক্তিশালী ৰূপে আমি লাগি আমি ২৬ত আমাৰ কংগ্ৰেছৰ চৰকাৰ কৰিব পাৰিম বুলি আমি আশাবাদী। আৰু মই নিজেই পাৰ্চনেলি মই ধন্য হৈছোঁ যে তেওঁৰ আণ্ডাৰত আমি কাম কৰিবলৈ সুবিধা পাইছোঁ। আজি আমাৰ সকলোৰে জনপ্ৰিয় অসমৰ গৌৰৱ গগৈ ডাঙৰীয়া নৱনিৰ্বাচিত সভাপতি হোৱাৰ পাছত সদৌ অসম বিভিন্ন সমষ্টিত অসমৰ ১২৬টা সমষ্টিতেই জনজাগৰণৰ সৃষ্টি হৈছে আৰু কংগ্ৰেছৰ প্ৰতি আস্থা আৰু বিশ্বাস আকৌ অসমৰ ৰাইজে ঘূৰাই পোৱাৰ নিচিনা হৈছে। গতিকে আজি পৰ্যবেক্ষকসকলে বিহালীত আহিছে, তেওঁলোক বিভিন্ন দিশত পৰ্যালোচনা কৰিছে সাংগঠনিক দিশত। আৰু আগন্তুক আমাৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে আমাৰ আজি যুঁজা ইতিমধ্যে আমাৰ ষ্টাৰ্ট হৈছে। গতিকে আমি আশা কৰিছোঁ আগন্তুক বিধানসভা গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত ভাল হ'ব আৰু আমাৰ বিহালী আৰু বাঘমৰাৰ দুয়োখন ব্লক সবল নেতৃত্বত আগবাঢ়িব।